সন্মুখত বিধানসভা নিৰ্বাচন মানসবাসীয়ে সন্ধান কৰিছে নতুন মুখৰ বহু নেতাই ভিৰ কৰিছে মানস সমষ্টিত কিন্তু ভিৰৰ মাজত উজলিছে যুৱ নেতাই এতিয়া সকলোৰে মুখে মুখে ধীৰাজ দেউৰীৰ নাম নিৰ্বাচনক লৈ ৰাজ্যবাসীৰ মাজত বৃদ্ধি পাইছে ৰাজনৈতিক উৎকণ্ঠা শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰ মাজত বৈতৰণি নৈ পাৰ হোৱাৰ যুঁজ চলি থকাৰ মাজতে সমষ্টিয়ে চৰ্চালৈ আহিছে বহু যুৱ নেতাৰ নাম এনে এজন যুৱ নেতাৰ নাম হৈছে ধীৰাজ দেউৰী মানসবাসীয়ে বিচাৰিছে ধীৰাজ দেউৰীৰ প্ৰাৰ্থিত্ব দীৰ্ঘদিন ধৰি বিজেপিৰ হৈ কাৰ্যনিৰ্বাহ কৰি আহিছে বিজেপি দলৰ হৈ সমাজৰ সৈতে লীন হৈছে তেওঁ ৰাইজৰ সুখ দুখৰ সমভাগী হৈছে তেওঁ এতিয়া সকলোৰে মাজত জনপ্ৰিয় নেতা 41 নং মানস সমষ্টিত নতুনকৈ হোৱা এটি সমষ্টি পূৰ্বৰ 4টা বিধানসভা সমষ্টিত কিছু অংশলৈ মানস সমষ্টি গঠন হৈছে অসমীয়া বড়ো সংখ্যালঘু লোকৰ অধিপত্য থকা বাক্সা জিলাৰ মানস সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত সমষ্টিটোৰ বিজেপিৰ জয়ৰ বাবে সহজ হৈ পৰিছে অৱশ্যে প্ৰাৰ্থিত্ব প্ৰদান আৰু আসন ভাগ বটোৱাৰ ক্ষেত্ৰত এতিয়া সম্ভাৱনা প্ৰকট হৈ পৰা নাই ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব আৰু এমাহ কিন্তু যদিহে যুৱ নেতা ধীৰাজ দেউৰীয়ে প্ৰাৰ্থিত্ব লাভ কৰে তেন্তে মানসবাসীয়ে এজন যুৱ প্ৰতিনিধি লাভ কৰিব বুলি আশা দেখা পোৱা গৈছে সমষ্টিৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ বাবে ৰাইজে বিচাৰিছে ধীৰাজ দেউৰীক নিউজ ডেস্ক ৰিপৰ্ট ফৰ নেশ্যন অসম